guys, welcome to my mini vlog. আজি এটা ভিডিও বনাবলৈ গৈ আছো। ভিডিওটো হৈছে আমাৰ 1 নং গুণামৰা গাঁৱৰ ৰাইজে মিলি পালনাম আয়োজন কৰিব। সো এতিয়া গাঁৱৰ ৰাইজ আৰু লৰাখিনি যুৱচামে লগ হৈ আমি এতিয়া গছ কটা পৰ্ব আয়োজন কৰিছো। এতিয়া চাওক আপোনালোকে মোৰ ব্ৰেকগ্ৰাউণ্ডত গছ কটা পৰ্ব চলি আছে। সো আপোনালোকক দেখাই আছো সবিশেষ আমাৰ 1 নং গুণামৰা গাঁৱৰ ৰাইজে কেনেকৈনো পালনাম আয়োজন কৰিব আৰু এতিয়া তাৰ কাৰণে গছ কটা পৰ্ব চলি আছে। সো আপোনালোকক দেখাম সবিশেষ আৰু এতিয়ালৈকে পালনামৰ ডেট ফিক্স কৰা নাই আৰু ডেট ফিক্স কৰিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া চাওক মোৰ ব্ৰেকগ্ৰাউণ্ডত দেখিছে আপোনালোকে ধুনীয়াকৈ গাঁৱৰ ৰাইজে গাঁৱৰ ল'ৰা সংঘ আৰু গাঁৱৰ ৰাইজে সকলোৱে গছ কটা পৰ্ব আয়োজন কৰি আছে। চ' আপোনালোকে ভিডিঅ'ৰ লগত জড়িত থাকিব। ধন্যবাদ। আমাৰ 1 নং গুণামৰা গাঁৱৰ ৰাইজ আৰু যুৱচামে গছ কটা পৰ্ব আয়োজন কৰিছে। যিহেতু অহা মাহত পালনাম আয়োজন কৰিব, গতিকে এয়া গছ কটা পৰ্ব আয়োজন কৰিছে। চাওক আপোনালোকে গছ কাটি আছে কি ধুনীয়াকৈ সুন্দৰভাৱে। বহুত কষ্ট কৰিছে দেই মানুহে। সুন্দৰ অংকুৰ কাপমাৰ গুণামৰা গাঁৱৰ যুৱচামে কাম কৰি আছে। এয়া চাওক আপোনালোকে পৰিবিলাক আনি আছে। আমাৰ পল্লৱজ্যোতি শইকীয়া আৰু দীপজ্যোতি দলৈ এয়া দুয়োটাই ধুনীয়াকৈ আনিছে কৰি।